গহপুৰৰ মিছামৰীত ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰ অভিমুখী ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ থিতাতে নিহত 2 বাইক আৰোহী গহপুৰৰ মিছামৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় 2জন বাইক আৰোহী লখিমপুৰ অভিমুখী AS01PC 5317 নম্বৰৰ ট্ৰাকখনে বিপৰীত দিশৰ পৰা আহি ডিভাইডাৰ অতিক্ৰম কৰি থকা AS32D 4317 নম্বৰৰ বাইকখনক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ফলত থিতাতে নিহত হয় মেইল বজাৰ আমগুৰিৰ ৰুস্তম মাৰ্ডি আৰু ৰহমত আলী ইতিমধ্যে ঘটনাস্থলীত হেলেম আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৰাতিপুৱা খোৱা শুই আছিলোঁ খোৱা বোৱাৰ শব্দটো শুনিলোঁ নাপা আহি চালোঁ মানুহ দুটা আগ চকাত তলত আছিলে ট্ৰাক গাড়ী দুটা এটা পেটু চেটু ওলাই আছে এটা হেৰি বাইকৰ লগত লাগি ফচি সোমাই আছে মানুহকেইটা চিনি পোৱা নাই তেনেকৈ এক্সিডেণ্ট বুলি শুনিলোঁ এই মিছামাৰী ডিভাইডাৰত আহিলোঁ ঢেৰ মানুহ আছে ওচৰত গ'লোঁ 2জন মানুহ পৰি আছে আৰু বাইকটো আছে বাইকটো মানে আছে স্পট ডেড 2জন আৰক্ষী আহি গাড়ী সাইড কৰি গাড়ীটো লৈ গ'ল মানুহ 2জন ইয়াতে পৰি থকা দেখিছোঁ ট্ৰাক গাড়ী হয় লোড গাড়ী নিচিনা দেখিলোঁ এতিয়া থানালৈ লৈ গ'ল গাড়ীখন ক'ৰ মানুহ কি একো চিনি নাপায় ডেড হৈ আছে মানুহটো তেনেকুৱাই আৰু চিনি নাপায় আঁতৰ পৰা চাইছোঁ মুছলিম সম্প্ৰদায়ৰ মানুহ নিচিনা লাগিছে নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ